নমস্কাৰ। আমি অভিবাদন বা সম্ভাষণ জনোৱাৰ বাবে ব্যৱহাৰ কৰা এটি শব্দ হ'ল নমস্কাৰ। নমস্কাৰ শব্দটো দুটা সংস্কৃত শব্দৰ পৰা উৎপত্তি হৈছে, নমঃ আৰু কাৰ। নমঃ মানে প্ৰণিপাত বা সন্মান জনোৱা, আৰু কাৰ মানে যাক উদ্দেশ্যি কোৱা হৈছে। যেতিয়া আমি কাৰোবাক নমস্কাৰ কৰোঁ, তেতিয়া হাত দুখন জইন কৰি মূৰতল কৰি নম্ৰভাৱে অভিবাদন জনাওঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে সকলো মানুহৰ ভিতৰত ভগৱানৰ এটা অংশ থাকে, আৰু সেই অংশটোকে প্ৰকৃতাৰ্থত আমি নমস্কাৰ কৰি সন্মান জনাওঁ। নমস্কাৰ কেৱল এটা গ্ৰিটিংছৰ পদ্ধতিয়েই নহয়, ইয়াৰ বিভিন্ন ধৰণৰ বেনিফিটছো আছে। তাৰে এটা মনোবৈজ্ঞানিক বেনিফিটছ হ'ল, যেতিয়া আমি নমস্কাৰ কৰোঁ তেতিয়া আমাৰ অট'মেটিকেলি হিউমিলিটিৰ চেঞ্চ এটা আহে, এটা হেপিনেছ, এটা গ্ৰেটিটিউড আমাৰ মাইণ্ডত আহে, অৰ্থাৎ এইবোৰ পজিটিভ ইফেক্ট। আৰু এই পজিটিভ ইফেক্ট এটা লৈ যেতিয়া মানুহ এজনৰ লগত আমি কথা পাতিম, তেতিয়া নেচাৰেল কনভাৰ্চেশ্যন এটাও পজিটিভ দিশত যায়, এজ কম্পেয়াৰ্ড টু সিটো চিটুৱেশ্যনত য'ত আমি এৰগেঞ্চি ভাৱ লৈ মানুহ এজনৰ লগত কনভাৰ্চেশ্যন ষ্টাৰ্ট কৰিম। তাৰোপৰি কভিডৰ সময়ত দেখা গৈছিল যে মানুহে কভিড ভাইৰাছৰ সংক্ৰমণৰ পৰা বচাৰ বাবে টাচ এভইড কৰিছিল। সেইবাবে হেণ্ডছেক, হাই ফাইভ এই ধৰণৰ ৱেষ্টাৰ্ণ গ্ৰিটিংছ মেথডবোৰ বাদ দি কেৱল নমস্কাৰটোৱে আঁকোৱালি লৈছিল। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে নমস্কাৰ কৰিলে হাইজিন পইণ্ট অফ ভিউ দিও বা ক্লিনলিনেছ পইণ্ট অফ ভিউ দিও কিছুমান বেনিফিটছ পোৱা যায়। নমস্কাৰ।